দ্বিতীয় দিনটো আমি অলপ ভয় খাইছিলোঁ ৰাতিপুৱা বতৰ মানে খুব বৰষুণ আহিব এতিয়াও তেনেকুৱাই কিন্তু আমি লাকি ইনাফ বুলি ভাবোঁ আৰু ঈশ্বৰৰ ওপৰতে অলপমান আশীৰ্বাদ আছে অলৰেডি আমি সাইক্লিংটো ষ্টাৰ্ট কৰিলোঁ খুব সুন্দৰভাৱে গ'ল সাইক্লিঙত যথেষ্ট পাৰ্টিচিপেণ্ট হৈছে এই জাষ্ট এইখন ফিল্ডৰ পৰা অলপ আগতে হিল ট্ৰেকিঙৰ কাৰণেও ওলাই গৈছে 204 জন ল'ৰা আৰু ছোৱালী শাখাত 64 পাৰ্টিচিপেণ্ট অৱশ্যে ৰেজিষ্ট্ৰেশ্যন আৰু বেছি হৈছিলে কেইজনমান হয়তো নাহিলে তো এইটো সঁচাকৈ খুব মানে আনন্দৰ কথা আৰু আমাৰ উদ্দেশ্য যিটো আছিলে হিল ট্ৰেকিঙৰ গোটেই মানে ভাৰতবৰ্ষত তাৰপিছত লাহে লাহে আমি ভাৰতৰ বাহিৰতো আমাৰ বাওখুংৰিৰ মানে মাহাত্ম্যটো প্ৰচাৰ হওক আৰু আমাৰ বড়োসকলৰ এথেনিক ফুড কালচাৰ স্পৰ্টছ এইবিলাক আমাৰ প্ৰচাৰ পাওক সেইটো আমাৰ ধাৰণা আছিলে আৰু সেয়া সঁচাকৈ ফলপ্ৰসূ আমি হয়তো অলপমান ষ্টেপ এটা দুটা হ'লেও আগবাঢ়িছোঁ বুলি ধাৰণা কৰিব পাৰোঁ কিয়নো এইবাৰো আমাৰ অসমৰ বাহিৰেও বহুত ঠাইৰ পৰা ল'ৰা ছোৱালী আহি ইয়াত পাৰ্টিচিপেট কৰিছে বেংগল বিহাৰ ঝাৰখণ্ড UP হাৰিয়ানা তো এয়া সঁচাকৈ আমাৰ কাৰণে খুব ভাল আমাৰ ওচৰৰে ভূটান প্ৰদেশৰ পৰাও গেলেমপুৰ পৰাও দুজনমান পাৰ্টিচিপেণ্ট আহিছে তেওঁলোকে এনে জাষ্ট জইন কৰিছে আৰু আনন্দৰ বাবে গতিকে এয়া সঁচাকৈ ভাল কথা আমাৰ কাৰণে আমি সদায় কামনা কৰোঁ আমাৰ বড়োসকলৰ লোককৃষ্টি সংস্কৃতি ক্ৰীড়া এইবোৰ পৃথিৱীত বিয়পক বড়ো জাতিৰ এটা ভাল পৰিচয় এটা পৃথিৱীৰ আগত আমি যাতে দাঙি ধৰিব পাৰোঁ আৰু সেই কামত আমি হয়তো অলপ হ'লেও আগবাঢ়িব পাৰিছোঁ সেইকাৰণে ঈশ্বৰকো ধন্যবাদ আজি বতৰটো ভাল কৰি দিছে ধন্যবাদ বাওখুংৰি উৎসৱ যোৱাকালিৰ পৰা আৰম্ভ হৈছে আজি দ্বিতীয় দিনাখন আমাৰ এই উৎসৱৰ লগত সংগতি ৰাখি যিটো পৰম্পৰাগত চলি আহিছে হিল ট্ৰেকিং মানে এইটো বেচিকেলি চ'ত মাহৰ সংক্ৰান্তিৰ দিনাখন কমিউনিটি হিল ট্ৰেকিং হৈ ইয়াত হাজাৰ হাজাৰ লাখ লাখ মানুহ পৰ্বত আৰোহণ কৰি পেলাই ইয়াত মানে হেৰি কৰে যে সকলোৰে মানে জনবিশ্বাস আছে যে মানে হিল ট্ৰেকিং কৰিলে মানে পাহাৰ বগাই অহাৰ পিছত মানে নিজৰ স্বাস্থ্য ভাল হোৱাৰ বাহিৰেও নিজৰ মানে যিটো মনোকামনা মানে আশা মানে পূৰ্ণ হয় বুলি সকলোৰে বিশ্বাস আছে প্ৰতি বছৰে ইয়াত মানে লাখ লাখ মানুহে পূৰণ কৰে ইয়াৰ লগতে এই কমিউনিটি হিল ট্ৰেকিঙৰ আগদিনাখন আমি আজি হিল ট্ৰেকিং কম্পিটিশ্যন আমি ইয়াত অনুষ্ঠিত কৰিছোঁ আজি মানে প্ৰায় 200তকৈ বেছি অংশগ্ৰহণকাৰী ইয়াত মানে অংশগ্ৰহণ কৰিছে ইয়াত মানে পুৰুষ আৰু মহিলা শাখাৰ দুটা কেটেগৰী মানে প্ৰতিযোগিতা আছে মানে প্ৰতিটো মানে প্ৰতিযোগিতাৰ ফাৰ্ষ্ট প্ৰাইজ মানে 1 লাখ 1 লাখ টকা পুৰস্কাৰ দ্বিতীয় প্ৰাইজ মানে 50,000 আৰু তৃতীয় প্ৰাইজ মানে 25,000 টকা আৰু মানে কনচলেশ্যন প্ৰাইজ আমি মানে উদগনিমূলক মানে বঁটা ইয়াত ৰাখিছোঁ মানে 5,000 টকাকৈ 20 জনৰ কাৰণে আৰু মানে এই হেৰি ইতিমধ্যে মানে আমাৰ আৰম্ভ হৈ গ'ল আৰু এই হিল ট্ৰেকিঙৰ বাহিৰেও আমি মানে ইয়াত আজি মানে চাইক্লিং কম্পিটিশ্যন হৈ গ'ল অকণমান আগত মানে অইন মানে স্পৰ্টৰ পৰা চাইক্লিং কম্পিটিশ্যনত মানে বহুতো মানে ইয়াত অংশগ্ৰহণ কৰিছে যে মানে পুৰুষৰ শাখাত মানে 100তকৈ বেছি আৰু ছোৱালীৰ শাখাত মানে 60জনীতকৈ বেছি ইয়াত মানে আমি গোটেই অসমৰ বাহিৰেও মানে ৱেষ্ট বেংগল ঝাৰখণ্ড বিহাৰ UP বা ছত্তীশগড় অন্যান্য দেশৰ পৰা আহিছে প্লাছ মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে ভূটানৰ পৰা আৰু নেপালৰ পৰা মানে আমি অংশগ্ৰহণকাৰী দেখিবলৈ পাইছোঁ গতিকে আমি মানে এই বাওখুংৰি ফেষ্টিভেলৰ লগত যিখিনি ক্ৰীড়া খেল ধেমালি বা থলুৱা খেল ধেমালি ইয়াত আয়োজন কৰিছোঁ এইটো মানে লাহে লাহে বহুত মানে পপুলাৰ হ'বলৈ গৈ আছে আমাৰ থলুৱা মানে খেল ধেমালি যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে গিলা খেলা খমলাই নাই দাউজলা চৌলাই নাই তাৰপিছত মানে পেৰাগ্লাইডিং হৈছিলে যোৱাকালি ছটাকৈ মানে পেৰাগ্লাইডাৰ্ছসকলে মানে আহি পেলাই উৎসৱথলীত মানে লেণ্ডিং কৰিছে গতিকে মানে এটা বহুত ডাঙৰ এটা উৎসৱমুখৰ মানে এটা মানে ইয়াত মানে পৰিৱেশ সৃষ্টি হৈছে